वेलकम टू माय चैनल बंधु बान्धवসকল আপোনালোকৰ যেটো HSLC আৰু হাই মাদ্ৰাছাৰ যেটো ৰিজাল্ট উলিয়াইছে সেই ৰিজাল্টৰ মাৰ্কশিটখন ডাউনলোড কৰিব অতি সহজতে কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনাৰ সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে এইখন ডাউনলোড কৰিব মাৰ্কশিটখন সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ডাউনলোড কৰক আপোনাৰ মাৰ্কশিটখন প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত সাৰ্চ কৰিব resultassam.nic.in বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকৰ যি ৰিজাল্টৰ ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটো খোল খাব resultassam.nic.in বুলি ইয়াত প্ৰথম অপচন এটা থাকিব সেই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো অফিচিয়েল আছে সাইট সেইটো খোল খাব আৰু ইয়াত দেখা পাব হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন HSLC and AHM result 2021 যেটো মিডল অপশন আছে এইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা পেজ খোল খাব ইয়াতে আপোনালোকৰ হাই স্কুল 2021 বুলি যেটো লেখা আছে মিডলৰ অপশনটো ক্লিক কৰাৰ লগে লগে আপুনি যিদৰে আপোনাৰ ফলাফল উলিয়াইছিল ঠিক সেইদৰে আপোনাৰ ৰোল নাম্বাৰ আৰু কেপচা ফিল কৰাৰ পিছত আপোনাৰ ৰিজাল্টখন উলিয়াব প্ৰথমতে আপোনাৰ ৰোল তাৰ পিছত নাম্বাৰ তাৰ পিছত কেপচাটো ফিল কৰি ল'ব আপোনালোকে নাম্বাৰটো বহুৱাব বহাৰ পিছত তলত যেটো কেপচা কোড আছে সৰু সংখ্যা আৰু আখৰ যেটো আছে সেইখিনি বহুৱাই আপোনালোকে তলত সাবমিট যেটো অপশন আছে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিজাল্টখন খোল খাব আপুনি যিদৰে ৰিজাল্টটো চেক কৰিছিলে ঠিক সেইদৰে ৰোল আৰু নাম্বাৰটো বহুৱাই ৰিজাল্টটো উলিয়াৰ পিছত তলত দেখা পাব প্ৰিণ্ট ৰিজাল্ট বুলি এটা অপশন আছে প্ৰিণ্ট ৰিজাল্ট ইয়াৰ ফাৰ্ষ্ট অপশন যেটো আছে এইটোত ক্লিক কৰি দিব প্ৰিণ্ট ৰিজাল্ট অপশনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক ডাউনলোড কৰিবলৈ অৰ্ডাৰটো ল'ব ডাউনলোড কৰি দিয়াৰ লগে লগে আপোনাৰ PDF টো যেটো আছে PDF টো ওপেন হ'ব আৰু অতি সহজতে আপোনাৰ PDF খন ডাউনলোড হৈ যাব মাৰ্কশিটখন আপুনি সেভ কৰি ৰাখিব যাতে আপুনি সোনকালে উলিয়াব পাৰে আৰু বন্ধু বান্ধৱীসকল যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব মই এনেবোৰ আপডেট লৈ আহিম প্ৰত্যেক দিনাই